ব্ৰেকআপৰ দুখ কেনেকৈ পাহৰিব বা পাহৰিব পৰা যায় জানো? আহকচোন এটা সৰু কাহিনী শুনো। যেতিয়া তেওঁ মোক এৰি দিছিল তেতিয়া মই বহুত দুখত আছিল। মোক একোৱেই ভাল লগা নাছিল। মোক লাগিছিল যে তেওঁক এৰি মই থাকিবই নোৱাৰিম। সদায় ভাবোঁ যে তেওঁ মোৰ লগত কিয় এনে কৰিলে, কি মই ইমানেই বেয়া আছিলোঁ যে তেওঁ এৰি দিয়া কাৰণটো মোক নক'লে। কেতিয়াও ভবা নাছিলোঁ যে মোৰ এই 4 বছৰৰ সম্পৰ্ক এনেকৈ শেষ হ'ব বুলি। মই ভাবিছিলোঁ যে মই এই দুখ কেনেকৈ পাহৰিম, মই কেনেকৈ আগবাঢ়িম, কি মই জীৱন আকৌ হাঁহিব পাৰিম। ব্ৰেকআপৰ এমাহলৈকে এই প্ৰশ্নই মোৰ মনত ঘূৰি আছিল। তাৰপিছত এদিন সন্ধিয়া মই এখন ৰেষ্টুৰেণ্টত গ'লোঁ আৰু মই তাত যি দেখিলোঁ তাৰ পৰা মোক আগবাঢ়িবৰ কাৰণে সহায় হ'ল। মই মোৰ খানা অৰ্ডাৰ দিলোঁ আৰু অলপ পিছতে এজন 23 বছৰীয়া ল'ৰাই মোক খানা দিবলৈ আহিলে আৰু তাৰ ফেচত এটা ধুনীয়া হাঁহি আছিল আৰু সেই ল'ৰাজন দেখি মোৰ খুবেই ভাল লাগিলে। মই সেই ল'ৰাজনৰ কথা তাত এজন মানুহক সুধিলোঁ আৰু তেওঁ ক'লে যে তাৰ মা দেউতা কোনো নাই আৰু সেইকাৰণে সি ইয়াত কাম কৰে। সকলো হেৰাই যোৱা সেই ল'ৰাজনক হাঁহি থকা দেখি মোৰ নিজৰ ওপৰতে খং উঠিল, কাৰণ মই যোৱা এমাহ বহুত কষ্টত আছিলোঁ। মই হাঁহিব পাহৰি গৈছিলোঁ। সেই ল'ৰাজন দেখি মোৰ মনত চিন্তাধাৰা সলনি হ'ল, কাৰণ মোৰ মা দেউতা আছে, মই ভাল শিক্ষিত, মোৰ ওচৰত ভাল কাপোৰ আছে, মই মন গ'লেই খাব পাৰোঁ, যি মন যায় সেইটোৱে খাব পাৰোঁ। আৰু মই অকল এইকাৰণে কান্দিছোঁ যে এজন ল'ৰাই মোক এৰিছে আৰু সেই সৰু ল'ৰাজন হাঁহি আছে যাৰ ওচৰত একোৱেই নাই, নিজৰ মা দেউতা নাই, কোনো নাই। সেইদিনাৰ পৰা যেতিয়া সেই ল'ৰাজনক মনত পেলাওঁ, সেই সৰু ল'ৰাজনৰ হাঁহিটো মনত পৰে, তেওঁ হাঁহি থকা মুখখন মনত পৰে। তেওঁ হাঁহিটোৱে মোক আগবাঢ়িবৰ কাৰণে সহায় কৰিলে। আৰু সকলোকে কম যে আগবাঢ়ি যোৱা আৰু নিজকে এটা ডাঙৰ লক্ষ্যত উপনীত কৰা। কোনো ল'ৰা বা ছোৱালীক এইটো অধিকাৰ নিদিবা যে তেওঁ তোমাক সপোন, সুখ, ভাৱনাক দুখ দিয়ে। নিজকে ভাল পাব শিকা।